Good morning everyone. Good morning মানে দুপৰীয়া হৈছে আৰু গুড আফটাৰনুন হ'ব এতিয়া ভিডিঅ'টো আপলোড দিওঁ প্ৰায় গুড ইভিনিং হৈ পিনে গুড নাইটো হ'ব পাৰে দেই তো যাই কি নহওক মই আজি আপোনালোকৰ ওচৰত খাৰা হৈছোঁ বিশেষ এটি কণ্টেণ্ট লৈ পিনি মই আজি আপোনালোকৰ ওচৰত খাৰা হৈছোঁ তো কণ্টেণ্টটো হৈছে কি আপোনালোকে কোনোবাই Canon EOS 3000D এই কেমেৰাটো কিনিছে নেকি যদি কিনিছে তো কি বুলি কয় চাগে নিশ্চয় কিছুমান অসুবিধাত পৰিছে অসুবিধাৰ সন্মুখীন হৈছে তো বিশেষকৈ আজি মই যিটো কণ্টেণ্ট লৈ আহিছোঁ Canon 3000D এই কেমেৰাটোৰ ওপৰতে মই কেইটামান কথা আপোনালোকক সুবিধা অসুবিধাৰ বিষয়ে কি বুলি কয় কম তো কি বুলি কয় কথা হ'ল কি ইয়াৰ পৰা যথেষ্টখিনি অসুবিধা আছে তো অসুবিধা একো নাই মই ভিডিঅ'টোত কৈ আছোঁ তেতিয়াহ'লে আপোনালোকে কি বুলি কয় কি কৰিব লাগিব মই পুৱা এই ভিডিঅ'টো কি বুলি কয় প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব ভিডিঅ'টোৰ ওপৰত মই কেইটামান কথা ক'ম ইয়াৰ পৰা সুবিধা অসুবিধাখিনি মই কেনেকৈ অসুবিধাখিনি কেনেকৈ সুবিধা কৰি ল'ব পাৰে সেই বিষয়টোৰ ওপৰতে কি বুলি কয় আজি ক'ম ঠিক আছে তেতিয়াহ'লে কি কৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ নহয় জানো ঠিক আছে নমস্কাৰ বন্ধুসকল মই সঞ্জীৱে সঞ্জীৱ ব্লগ IND ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোক সকলোটিলৈ নমস্কাৰ জনাইছোঁ কেনে আছে আপোনালোকে নিশ্চয় ভালে আছে ভালে থাকক মই অলপ আগতে ক'লোৱে যে মই আজি এটি বিশেষ কণ্টেণ্ট লৈ পিনি আপোনালোকৰ ওচৰত খাৰা হৈছোঁ আজি Canon 3000D এই কেমেৰাটোৰ বিষয়ে মই আপোনালোকক এতিয়া কেইটামান কথা ক'ম গতিকে আপোনালোকে যিসকলে সঞ্জীৱ ব্লগ IND ইউটিউব চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেখেতলোকৰ প্ৰতি মোৰ এটি বিশেষ অনুৰোধ সঞ্জীৱ ব্লগ IND ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক ভিডিঅ'বিলাক লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক ভিডিঅ'বিলাক কেনেকুৱা হৈছে হেল্পফুল হৈছে নে নাই হোৱা মই অন্ততঃ তেতিয়া বুজি পাম আপোনালোকে যদি ভিডিঅ'বিলাক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে তেতিয়া মই বুজি পাম মোৰ ভিডিঅ'বোৰ কেনেকুৱা হৈছে নে কি কয় তো গতিকে আপোনালোকে সঞ্জীৱ ব্লগ IND ইউটিউব চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব বটনটো পিটিকি দিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে দবাই দিব তেতিয়া নটিফিকেশ্যনটোত অল কৰাৰ লগে লগে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে চাব পাৰিব ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ Canon 3000D এই কেমেৰাটো এটা বহুতে ভাল কেমেৰা তেওঁ বজাৰৰ মাৰ্কেটত প্ৰায় 24,000 পৰা 25,000 ভিতৰত ক্ৰয় কৰিব পাৰে Canon 3000D এই কেমেৰাটো তো ভাল কেমেৰা যথেষ্ট ফাংচন ভাল কথা হ'ল কি ইয়াতে যিখিনি বস্তু বিচাৰে আপুনি পায় তো ৱাইফাই আছে বুজিছেনে ৱাইফাই আছে কিন্তু ৱাইফাই আছে যদিও এটা কথা এই ইয়াত থকা ৱাইফাইৰ পৰা আপুনি অনলি ফটোবিলাকহে ল'ব পাৰিব আৰু ৱাইফাইৰ যোগেদি ইয়াত আপুনি ভিডিঅ' কৰি ভিডিঅ'বিলাক ৱাইফাইৰ যোগেদি কি বুলি কয় আপুনি মোবাইলত ট্ৰেন্সফাৰ কৰিব নোৱাৰে নাম্বাৰ 1 সেইটো এটা নিগেটিভ পইণ্ট পজিটিভটো কেনেকৈ কৰিব পাৰে মই কৈ দিম তো প্ৰথমে মই নিগেটিভকেইটাই কৈছোঁ মেইন কথা হ'ল আপুনি যদি ইয়াত ভিডিঅ' কৰে ভিডিঅ'টো মোবাইলত আপুনি ৱাইফাই যোগেদি ল'ব নোৱাৰিব কেনেকৈ ল'ব লাগিব মই কৈ আছোঁ আৰু নেক্সট কথা হ'ল কি মাইনাছ পইণ্ট আছে কি ইয়াতে কি বুলি কয় ইনবিল্ট মাইক আছে বুজিলেনে ইনবিল্ট মাইক আছে এক্সটাৰ্নেল আপুনি যিটো মাইক লগাবলৈ বিচাৰে তো সেই মাইকটোৰ কাৰণে কি বুলি কয় 3mm যিটো জেক সেই বস্তুটো নাই ইয়াত তো সেইটো বস্তু নাই সেইটো নোহোৱাৰ কাৰণে কি বুলি কয় আপুনি এক্সটাৰ্নেল মাইকটো আপুনি ইয়াত ফিটিং কৰিব নোৱাৰিব তো সেইটো বেলেগ প্ৰক্ৰিয়া ল'ব লাগিব কি বুলি কয় আপুনি মোবাইলতে
মোবাইলতে মানে কি বুলি কয় মানে অডিঅ' কৰিব লাগিব। তো তেনেকৈ ধৰণে আপোনালোকে মানে কি বুলি কয় মাইকটো তাত মানে কি বুলি কয় আৰু প্ৰয়োজন নাই মানে কি বুলি কয় ইয়াত ইনবিল্ট মাইক আছে। গতিকে আপুনি ভিডিঅ' কৰোঁতে কোনো আপোনাৰ প্ৰব্লেম নহয়। মই ইয়াৰ পৰা মানে কি বুলি কয় ভিডিঅ' কৰিছোঁ, বুজিছেনে? আপোনাৰ একো প্ৰব্লেম নহয়। মানে বহুতে বহুত কথা ক'ব পাৰে, কিন্তু আপুনি সম্পূৰ্ণ আপুনি কথা কৈ মানে কি বুলি কয় ভিডিঅ' কৰিব পাৰিব, ইয়াৰ পৰা একো মানে অসুবিধা নহয়। এতিয়া কথা হ'ল কি, আপুনি ভিডিঅ' কেনেকৈ মোবাইললৈ ট্ৰেন্সফাৰ কৰিব, কাৰণ ৱাইফাই যোগেদিতো মানে ভিডিঅ'টো মানে ট্ৰেন্সফাৰ কৰিব নোৱাৰে। ৱাইফাই যোগেদি মানে কি বুলি কয় ভিডিঅ' নাযায়, অনলি ফটোবিলাক যাব। ঠিক আছে, ভিডিঅ'টো এতিয়া কেনেকৈ মানে এই কেনন 3000D কেমেৰাটোৰ পৰা আপুনি মোবাইলত মানে কি বুলি কয় ভিডিঅ'টো নিব। এতিয়া কথা হ'ল কি, মই ব্যৱহাৰ কৰোঁ অপো F3 এই মোবাইলটো ব্যৱহাৰ কৰোঁ। তো এই মোবাইলটোত মই কেনন 3000D এই কেমেৰাটোত ভিডিঅ' শ্বুটবিলাক মানে কি বুলি কয় মই ইয়াত ট্ৰেন্সফাৰ কৰোঁ। কেনেকৈ মই আপোনালোকক দেখাই দিছোঁ ৰ'ব। এতিয়া মানে বেগটো খুলিব লাগিব। এইবিলাক মানে যোগাৰটো কৰি ল'ব লাগিব। এইডাল দেখিলে নহয়, এইডাল হ'ল এডাল মানে ডাটা কেবল, বুজিছেনে? এইডাল মানে কেমেৰা কেবল আৰু মানে ডাটা কেবল, বুজিছেনে? এইডালৰ যোগেদি আৰু এডাল কেবল লাগিব। এইডাল দেখিলে, এইডাল হ'ল OTG কেবল, বুজিলে? এইডাল OTG কেবল আৰু এইডাল হ'ল ডাটা কেবল। এই দুইডালৰ কেবলৰ সহায়ত আপুনি কেনন 3000D কেমেৰাটোৰ পৰা আপুনি মানে কি বুলি কয় মোবাইললৈ ভিডিঅ'বিলাক ট্ৰেন্সফাৰ কৰিব পাৰিব। তো মানে ইয়াৰ যোগেদি ইয়াতে 30 মিনিটৰ ভিডিঅ' শ্বুট কৰিব পাৰিব আপুনি, বুজিছেনে? কেনন 3000D এই কেমেৰাটোত 30 মিনিটৰ ভিডিঅ' শ্বুট কৰিব পাৰিব। তাতকৈও যদি আপোনাক দীঘল ভিডিঅ' লাগে তেতিয়াহ'লে 30 মিনিটৰ ভিডিঅ'টো কমপ্লিট কৰি নেক্সট ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিব। ঠিক আছে, তো 30 মিনিটৰ ভিডিঅ'টো আপুনি মোবাইললৈ ট্ৰেন্সফাৰ কৰোঁতে বৰ বিশেষ সময় নালাগে, প্ৰায় মানে 1 মিনিটৰ পৰা 2 মিনিট সময় লাগিব। তো তেতিয়া আপোনাৰ 30 মিনিটৰ ভিডিঅ'টো আপোনাৰ মোবাইলত মানে অট'মেটিক ট্ৰেন্সফাৰ হৈ যাব। তো মানে কি বুলি কয় ভিডিঅ' কৰি মোবাইললৈ মানে কি বুলি কয় ভিডিঅ' ট্ৰেন্সফাৰ কৰাটো একো ডাঙৰ সমস্যা নহয়। আপোনালোকক মানে কি বুলি কয় তাকে ক'লোঁ, বিশেষকৈ মই সমস্যাত পৰিছিলোঁ। মানে কি বুলি কয় কেমেৰাটো লৈ ভিডিঅ' বনাব মানে চাউণ্ডটো অহা নাছিলে, মানে তাৰ কাৰণে মই মানে কি বুলি কয় সমস্যাত পৰিছিলোঁ। ভিডিঅ'বিলাক মানে কি বুলি কয় মোবাইলত ট্ৰেন্সফাৰ কৰিব পৰা নাছিলোঁ, কাৰণ ৱাইফাই যোগেদিতো অকল ফটোহে মানে ট্ৰেন্সফাৰ হয়, ভিডিঅ'বিলাক মানে ট্ৰেন্সফাৰ নহয়। গতিকে মানে সমস্যাত পৰিছিলোঁ। অৱশ্যে ময়ো নতুন দেই, মই তেনেকুৱা অভিজ্ঞ নহয়। মইতো আগত কৈ আছিলোঁ মানে কি বুলি কয় আমাৰ এই দীপক মানে কি বুলি কয় মোৰ ভিডিঅ' এডিটিং মাষ্টাৰ দীপক, আৰু মানে দীপকে মানে কি বুলি কয় মোক যথেষ্টখিনি সহায় কৰিলে। তো কেমেৰাটোৰ ওপৰত মানে তেওঁ মানে যথেষ্টখিনি মানে কি বুলি কয় চালে, চোৱাৰ পিছত যে মানে মোক মানে কৰ্মসূত্ৰে তেওঁ ছাৰ বুলিয়ে কয় বাৰু দেই মোক, মানে কি বুলি কয় ছাৰ এনেকুৱাখিনি কাম কৰিব লাগিব। তো মানে কি বুলি কয় তেওঁৰ কথা মতে, বুজিলেনে? তেওঁৰ কথা মতে মই এইখিনি মানে গোটেই কৰণীয় যিখিনি মানে যাৱতীয় বস্তু প্ৰয়োজন আছে সেইখিনি মানে গোটাই ল'লোঁ, আৰু ফৰ্মেলিটি মানে যেনেকৈ কৰিব লাগে মানে তেনেকৈ কৰিলোঁ। এতিয়া মই মানে সম্পূৰ্ণ মানে কি বুলি কয় ছাকচেছ। তো এতিয়া কেনন 3000D এই কেমেৰাটোৰ মোৰ কাৰণে কোনো মানে নিগেটিভ পইণ্ট নাই। ভিডিঅ' কৰিছোঁ, ভিডিঅ' মানে কি বুলি কয় চাউণ্ড আছে, তো মানে যেতিয়া মোবাইলত গুচি আহিব আপুনি যেনেকৈ কৈছে মানে কি বুলি কয় পাৰফেক্ট, অকণো মানে কি বুলি কয় ইফাল সিফাল নাই, মানে ধুনীয়া চাউণ্ড আহিব, বুজিলেনে? আৰু মানে ভিডিঅ'বিলাক মানে তেনেকৈ ট্ৰেন্সফাৰ কৰিব পাৰিব। ঠিক আছে, তো বন্ধুসকল কেমেৰাটোৰ পৰা মানে ভিডিঅ' লোৱাৰ সুবিধা অসুবিধাখিনি কথা ক'লোঁ। একো মাইনাছ পইণ্ট নাই, প্লাছ পইণ্ট। আৰামছে আপোনালোকে কেমেৰা ডাটা কেবলডাল আৰু OTG কেবলডালৰ পৰা আপোনালোকে ভিডিঅ'বিলাক মোবাইলত ল'ব পাৰিব। ঠিক আছে, এতিয়া কথা হ'ল কি, এই কেমেৰাটোৰ যোগেদি ফটো যিবিলাক শ্বট লোৱা হয় পাৰফেক্ট
পাৰফেক্ট মই কৈছোঁ নহয় 18.5 মেগাপিক্সেল পাৰফেক্ট ইয়াৰ মই এই মানে দি আছোঁ এইকেইটা আপোনালোকে চাই লওক তো মানে কি বুলি কয় একো মানে নিগেটিভ পইণ্ট নাই কেমেৰাটো আপোনালোকে কম দামত প্ৰায় মানে 24,000 পৰা 25,000 টকাত যদি মানে কি বুলি কয় ষ্ট'ৰত যায় তেতিয়াহ'লে 24,000 পৰা 25,000 টকাত মানে এই কেমেৰাটো ক্ৰয় কৰিব পাৰিব যদি অনলাইন যোগে লয় প্ৰায় সামথিং 28,000 27,999 ৰুপিজ মানে এটকা কমটি আৰু নহয় জানো তো মানে প্ৰায় 28,000 টকা যদি অনলাইনত লয় ঠিক আছে তো কেমেৰাটোৰ বিষয়ে আপোনালোকক ক'লোঁ ঠিক আছে কেমেৰাটোৰ বিষয়ে আপোনালোকক ক'লোঁ ইয়াৰ সুবিধা অসুবিধাখিনি আপোনালোকক জনাই দিলোঁ মই বিশেষকৈ ময়ো নতুন যিখিনি জানিছোঁ তো সেইখিনিকে আপোনালোকক কৈছোঁ একচুৱেলি কথা হ'ল কি মোৰ চেনেলটো সঞ্জীৱ ব্লগ IND ইউটিউব চেনেল হয় মানে ব্লগ চেনেল হয় তো এইটোতে মানে কি বুলি কয় বিতৰ্ক কৰিব নালাগে দেই মানে টেকনিকেল মানে কি বুলি কয় ভিডিঅ' দিছে বুলি মানে বিতৰ্ক কৰিব নালাগে কাৰণ মই যিখিনি অসুবিধা পাইছিলোঁ সেইখিনিহে মই মানে কি বুলি কয় আপোনালোকক অৱগত কৰিলোঁ গতিকে বিতৰ্কটো মই ভাল নালাগে মানে বুজিছেনে বিতৰ্কটো মোৰ ভাল নালাগে মই সেইটো কাৰণে সদায় মানে কি বুলি কয় সতৰ্ক হওঁ তো কথাটো আপোনালোকক জনাই দিলোঁ এইটো কাৰণে মানে কোনো যাতে মানে ক'ব নালাগে মানে কি বুলি কয় সঞ্জীৱ ব্লগে কিয় মানে কি বুলি কয় টেকনিকেলৰ ভিডিঅ' বনাইছে মই একো টেকনিকেলৰ মানে ভিডিঅ' বনোৱা নহয় মানে ইয়াৰ যিখিনি অসুবিধা পাইছিলোঁ মই মানে সেইখিনিকে আপোনালোকক অৱগত কৰি দিলোঁ ঠিক আছে কথা হ'ল সিমানে মানে কি বুলি কয় মই ফটোকেইটা আপোনালোকক দি দিছোঁ মানে নেক্সট মানে মোৰ যিবিলাক ভিডিঅ' আহিব সম্পূৰ্ণ ইয়াৰ পৰা বনোৱা মানে কি বুলি কয় ভিডিঅ'ই আহি থাকিব ঠিক আছে এতিয়া কথা হ'ল কি আজিলৈ মানে ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ পুনৰবাৰ কৈছোঁ সঞ্জীৱ ব্লগ IND ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক ওচৰতে থকা বেল আইকনটো আপোনালোকে দবাই দিয়ক দবাই পিনি নটিফিকেশ্যন অলত গৈ পিনি অল কৰি ৰাখক তেতিয়া মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব ঠিক আছে সঞ্জীৱ ব্লগ IND ইউটিউব চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ বাই